হেল্ল' গাইছ, কি খবৰ? সকলোৱে নিশ্চয় ভাল। মোৰ ভাল। ৱেলকাম বেক টু মাই আনাডাৰ এপিছ'ড। আজি চৰিয়া লৈ ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। এতিয়া আহি আছোঁ আজি দেওবাৰ। দেওবাৰৰ কাৰণে ভাবিছোঁ এটা আজি স্পেচিয়েল ৰেচিপি দেওবাৰৰ বনাওঁ। আজি আছোঁ কঁঠালৰ ৰেচিপি বনাওঁ। কঁঠাল কাৰণে গোটা চব ডাঙৰ কঁঠাল এইটো লৈ আহিলোঁ। এইটো কঁঠাল লৈ আহিলোঁ। এতিয়া কাটো কেনেধৰণে বনাওঁ তাৰ কাৰণে এইফালে লৈ ল'লোঁ সৰু কটাৰীখন। তাৰপিছত এতিয়া পটাপট কাটো আৰু বনাবলৈ আৰম্ভ কৰোঁ। ৱাও, বুজিছে, একদম কাটি দিলোঁ। এইফালে কঁঠালৰখিনি ফুট ডাঙৰ হৈছে। এতিয়া এই ডাঙৰ ডাঙৰ ফুট এইখিনি আজি ৰেচিপি বনাম। আকৌ এইটো দুটুকুৰা কৰোঁ। আউচ, এইটো কাটি গৈছোঁ। তাৰপাছত এতিয়া পটাপট ইয়াৰ পৰা কঁঠালৰখিনি উলিয়াই লওঁ। কেনেধৰণে বনাওঁ গোটেই প্ৰচেছটো আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ। ব'লক। কঁঠালৰ গোটেই ফুটখিনি ওলোৱা হৈ গৈছে। এইখিনি চফাকৈ ধুই ল'লোঁ। ধোৱাৰ পাছত এতিয়া ইণ্ডাকশ্যনৰ ছুইচ অন কৰিছোঁ। অন কৰি কেৰাহীখন পাতি লওঁ। তাৰপাছত কেৰাহীখন অকণমান সময় গৰম হোৱাৰ পাছত আজি মই ভাবিছোঁ এই ৰেচিপিটো মই ঘিউত প্ৰস্তুত কৰোঁ। তেলত বনাই সদায় খাই থাকোঁ। ঘিউত বনালে খাই বেছি টেষ্টি লাগে। তাৰ কাৰণে ঘিউ টেমাটোকে লৈ আনিলোঁ। আনি এচামুচ ঘিউ দি লওঁ প্ৰথমতে। দিয়াৰ পাছত কি কি বস্তু লাগে গোটেইখিনি আপোনালোকক সম্পূৰ্ণ ডিটেইলছত দি যাম। আপোনালোকে হয়তো বহুতে কঁঠালৰ মুচি খাইছে, কঁঠালৰ গুটি খাইছে, কিন্তু কঁঠালৰ ফুট এনেধৰণে কেঁচা কঁঠালৰ ফুট খোৱা নাই। যিসকলে নাই খোৱা এনেধৰণে বনাই খাই চাব। খাবলৈ খুব টেষ্টি হয়, খুব ইউনিক ৰেচিপিটো। এতিয়া মোৰ পিঁয়াজ আদা দিয়া হৈ গৈছে। এইখিনি অলপ সময় ভাজিব লাগিব। অলপ আমলৰি বৰণ যেতিয়ালৈকে নধৰে তেতিয়ালৈকে মই এইখিনি ভাজিম। তাৰপাছত ইয়াত লৈছোঁ মই নৰসিংহৰ পাত। নৰসিংহৰ পাতটো সকলো বস্তুৰ লগতে মিলি যায়, খাবলৈ খুব টেষ্টি হয় নৰসিংহৰ পাত দিলে। তাৰ কাৰণে নৰসিংহ পাত দিছোঁ। তাৰপৰা কেইটামান চপ গুটি দি দিছোঁ, কেঁচা চপ। জলকীয়া এটা দিছোঁ, বেছি জলকীয়া মই ইউজ কৰা নাই। তাৰপৰা কঁঠালৰ ফুটখিনি ইয়াত এড কৰিছোঁ। অলপ সৰু সৰুকৈ কাটি লৈছোঁ। সৰু সৰুকৈ কাটি ল'লে খাবলৈ খুব টেষ্টি হয়, খাবলৈ খুবেই ভাল লাগে। এতিয়া এইখিনি গোটেইখিনি সংমিশ্ৰণ কৰি লৈছোঁ। তাৰপাছত ইয়াত মই হালধি, নিমখ গোটেইখিনি বস্তু দিব লাগিব। তাৰপাছত হালধি দিয়া হৈ গৈছে। তাৰপৰা নিমখ আৰু লৈছোঁ জালুক অকণমান মই খুন্দি লৈছোঁ। জালুকটো দিলে আৰু তাৰ টেষ্টটো ভাল হৈ আহে, খুব ধুনীয়া এটা টেষ্ট হয়। এইটো মই ইয়াত কোনো ধৰণৰ পানী ইউজ নকৰোঁ, ড্ৰাই ফ্ৰাই বনাম। ড্ৰাই ফ্ৰাই হ'লে খাই বেছি ভাল লাগে। আপোনালোকে কেঁচা কঁঠালটো কেঁচাই খাই যিটো টেষ্ট পায়, তাতকৈ আপোনালোকে এনেধৰণে যি বনায় আৰু এটা ভাল টেষ্ট আহি যায়, খাই খুব টেষ্টি লাগে। এতিয়া মই ইয়াত অকণমান জিৰা পাউডাৰ দি দিছোঁ। তাৰপাছত লৈছোঁ আলু সিজাই লৈছিলোঁ। এটা আলুগুটি আলু দিয়া হৈ গৈছে। তাৰপিছত মটৰ সিজাই লৈছিলোঁ, সেইখিনি দি দিছোঁ। এইখিনি দিয়াৰ পাছত গোটেইখিনি সংমিশ্ৰণ কৰি অলপ সময় ভাজিব লাগিব। গোটেই বস্তুখিনি অলপ সময় ভজাৰ পাছতে মোৰ কঁঠালৰ ফুটৰ এই ৰেচিপিটো প্ৰস্তুত হৈ যাবলৈ খাবলৈ খুব সুস্বাদু। এতিয়া মই অকণমান সময় এইখিনি ঢাকি দিওঁ। ঢাকি দিলে তাৰ সোনকালে হৈ যাব। এতিয়া অকণমান সময় ঢকাৰ পিছত চাওঁ কেনেকুৱা হৈছে। খুব ধুনীয়া ফ্লেভাৰ আহিছে, খুব ধুনীয়াকৈ টেষ্টটো নাকত পৰাৰ লগে লগে গোন্ধটো খাওঁ খাওঁ লাগি গৈছে। এতিয়া ফাইনেলি মোৰ কঁঠালৰ ফুটৰ ৰেচিপিটো প্ৰস্তুত